हेलो फ्रेंड्स সকলে কেনে আছে আশা কৰিছো সকলে ভালে আছে মইও ভালে আছো আজি মই আপোনালোকৰ মাজত আৰু এখন ভিডিও লৈ আহিছো ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে বাহিৰলৈ ওলালো বাহিৰত কুঁৱলী পৰি আছে এতিয়া মই পাকঘৰলৈ সোমাই আহিলো ইয়াত মই 1 কেজি মান চাউল লৈ ললো এতিয়া মই চাউলখিনি ভালকৈ ধুই লম চাউলখিনি ভালকৈ পৰিষ্কাৰ কৰি ধুই এতিয়া মিক্সিৰ জাৰ এখনত লৈ ললো ব্লেন্ড কৰি লম এনেকে মই গুটেইখিনি চাউল ব্লেন্ড কৰি লম চাউলখিনি ব্লেন্ড কৰা হৈ গ'ল আপোনালোকে চালে শুকান চাউলৰ গুৰি ল'ব পাৰে মই এনেকে ব্লেন্ড কৰি লৈছো পানী সহ কাৰণ মই kholasapori পিঠা বনাম আৰু এনেকে ব্লেন্ড কৰি ললে সহজো হয় এইখিনি ৰেডি হৈ গ'ল পিঠা বনাবৰ কাৰণে এতিয়া মই 2 ঘণ্টামান সময় ঢাকি ৰাখি থম এনেকে ঢাকি ৰাখাৰ কাৰণ পিঠাটো সফট হ'ব 2 ঘণ্টা পাৰ হোৱাৰ পিছত এতিয়া মই চৰু বহাই দিলো এতিয়া পিঠা এটা দি ঢাকন লগাই দিম ঢাকনৰ চাৰিওফালে এনেকে অলপকৈ পানী দি দিলো পিঠাটো ফুলি উঠিবৰ কাৰণে পিঠা হৈ গ'ল এতিয়া নমাই লম এনেকে মই গুটেইখিনি পিঠা বনাই লম গুটেইখিনি পিঠা বনাই ললো মোৰ গুটেইখিনি পিঠাই ফুলিছে আৰু সফট হৈছে একেবাৰে দেখিছেনে কিছুদিন আগত মই চুই পিঠা বনাইছিলো তাৰ পৰা অলপ কলৰ ৰস ৰাখি থৈছিলো কলৰ ৰসখিনি জেলি বনাই ললো পিঠাৰ লগত খাবৰ কাৰণে এতিয়া আমি পিঠা খাম আৰু একেবাৰে ৰেডি এতিয়া সন্ধিয়া হৈ গ'ল বাহিৰলৈ ওলালো অলপ খুজকাঢ়িবলৈ মই যেনেকে kholasapori পিঠা বনাইছো আপোনালোকে এনেকে ট্ৰাই কৰিব পাৰে একেবাৰে সহজ পদ্ধতিতে বনাইছো মোৰ এই সৰু ভিডিওটোত লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব মোৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি দিব আজি মই এইখিনিতে ভিডিও শেষ কৰিম বাই বাই